মই মনজিত আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ বন্ধুসকল মই এইকেইদিন ভিডিঅ' দিয়া নাই মোৰ মনটো ইমান ভাল নাই কিবা এটা প্ৰব্লেম হৈছে সেইকাৰণে মন চন বেয়া তো আজি ভিডিঅ'টো মই বনাম বুলি ভবা নাছিলোঁ কিন্তু মই মানে বাধ্যত পৰি বনাব লগা নিচিনা হৈছে মানে বহুত অটপালি হৈছে বন্ধুসকল আজি মই আপোনালোকৰ আগত এটা কথা ক'বলৈ আছোঁ এটা ভিডিঅ' দেখাম আপোনালোকক মই চৰকাৰী চাকৰি কিছুমান চৰকাৰী চাকৰিয়াল আছে যেনে ডক্টৰ বেংকৰ এইবিলাক টিচাৰ বহুত ভাল আছে বহুত ভাল চাকৰিয়াল মানুহ আছে আৰু তাতে বহুত বেয়া মানুহ আছে মই তাৰে আজি বেয়া এটা মই আপোনালোকক ভিডিঅ' দেখাম আপোনালোকে ভিডিঅ'টো চাই লওক আপোনালোকে তাৰপিছত মই কথাবিলাক কৈ আছোঁ ভিডিঅ'টো চাই লওক মেম আপুনি মোক নাচাওঁ ক'লে এইফালেতো ল'ৰা দুজন ষ্টুডেণ্ট আহিলে আপুনি দেখাই দিলে কিন্তু সেইটো প্ৰব্লেম আপুনি চাই দিব লাগে ন মই গা বেছি বেয়া কাৰণে এতিয়া আহিছোঁ দেখাবলৈ মোৰ লগত দিয়ে লাগি গ'ল আপোনাৰ বেলেগ ডক্টৰো নাচায় হষ্টলাৰৰ কাৰণে মই চাই দিছোঁ দুটা ল'ৰা এটা হষ্টলাৰ হয় লৈ আনিছে সেইকাৰণে চাই দিছোঁ তো মোৰতো এতিয়া ৱৰ্কিং চাওক মোৰ দিনত আহিবলৈ প্ৰব্লেম হৈ যায় সেইটো মোক এক্সকিউজ দি লাভ নাই সেইটো তুমি অ'পিডি যোনটো কেছ হয় অ'পিডি দেখাব লাগিব এতিয়া পেচেণ্ট বেছি গা বেয়া হ'লে আপোনালোকে নাচাব তেতিয়া ইমাৰ্জেঞ্চি কেছ হ'লে মোক মানা থৰি কৰে এতিয়া মই ৰাস্তাতে যাওঁতে যদি মোৰ মূৰ ঘূৰাই যায় মই যদি মই স্কুটি লৈ আহিছোঁ তেতিয়া আপোনালোকে সেইটো চিটুৱেশ্যনৰ কাৰণে ৰৈ আছে নেকি সেইটো চিটুৱেশ্যনলৈ ৰৈ আছে আপোনালোকে এতিয়া একদম গা বিষ তো মূৰ চুৰ পুৰা বিষ জ্বৰ মই দিনত গোটেই দিন বেৰত আছো আজি আহিব পৰা নাই এতিয়া গধূলি আহিছো দেখাবলৈ এইটোতো ডিনাই কৰিব নোৱাৰে ন পেচেণ্ট এজন যেতিয়া আহিছে দেখাবলৈ অ'পিডি কেছ আমি এতিয়া নাচাওঁ সেইটো কৈ আছো অ'পিডি কেছ আমি এতিয়া নাচাওঁ কিবা ইমাৰ্জেঞ্চি এক্সিডেণ্ট কেছ আহিলে আমি এনেকে ল'ৰাক চাই দিওঁ যোনটো হষ্টলাৰ হয় কথাটো অলপ বুজিবা মানে আপোনালোকৰ ৰিটাৰ্ণ কিবা আছে নেকি এনেকুৱা কমপ্লেইন কৰি দিয়া প্লিজ কমপ্লেইন এইফালে ডাঙৰ এটা বৰ্ডো লগোৱা আছে MLA তাতে পঢ়িছো আমি কমপ্লেইন কৰি দিয়া লাগিলে আমি এনে কথা পাতি দিছো আমি এইটো টাইমত আমি অ'পিডি কেছ নাচাওঁ আপোনালোকে কিবা মেডিচিন প্ৰেছক্ৰাইব কৰি দিব পাৰে ন ইনজেক্টেবল এতিয়া দিব লাগিব ইনজেক্টেবল আমাৰ এতিয়া ইনজেকশ্যন আছে মই কৈছো নহয় যোনটো আমি এতিয়া মই খালি ইনজেকশ্যন দিব পাৰিম মই ইয়ে নাই মেডিচিন নাই এতিয়া মেডিচিন মই বাহিৰৰ পৰা কিনি লম মইতো সেইটো কথাও কৈছো যে মই বাহিৰতো কিনিব ৰেডি আছো মই নাচাওঁ লাগিলে আপোনালোকে ভিডিঅ'টো দেখিলে ভিডিঅ'টো ফেচবুকত ভাইৰেল ভিডিঅ' হয় মই এতিয়া ভিডিঅ'টোৰ ওপৰত মই কেইটামান কথা কৈছোঁ আপোনালোকে শুনক আৰু কথাকেইটা মই কোৱা কথাকেইটা হয় নহয় আপোনালোকে মোক কমেণ্ট বক্সত জনাব মই কৈছোঁ কেইটামান শুনক মেম আপুনি মোক নাচাওঁ ক'লে এইফালেতো ল'ৰা দুজন ষ্টুডেণ্ট আহিলে আপুনি দেখাই দিলে আমাৰ সেই ডাক্তৰণী বাইদেউজনীয়ে ষ্টুডেণ্ট কাৰণে দুজন ল'ৰাক চাই দিলে কিন্তু এজনী যোনজনী বাইদেউ আছে তেওঁ সেইজনীক চাই নিদিয়ে তেওঁক বোলে চাই নিদিয়ে কিয় চাই নিদিয়ে আগতে জানিলে ষ্টুডেণ্টক চালে তাই ধৰি লৈছোঁ তেওঁ ডাক্তৰণীজনী বাইদেউজনী ভাগৰ ডিউটি শেষ হ'ল কিন্তু মানৱীয়তা গুণটো থাকিব লাগে ন কিয় তাইক চাই নিদিবলৈ কৈছে আগলৈ চাই লওক ষ্টুডেণ্টক চাই দিলে এইটোক চাব নোৱাৰে কি কথা এইটো আপুনি চাই দিব লাগে ন মই গা বেছি বেয়া কাৰণে এতিয়া আহিছো দেখাবলৈ অ'পিডি কেছ আমি এতিয়া নাচাওঁ মোৰ লগত দিয়ে লাগি গ'ল আপোনাৰ বেলেগ ডক্টৰো নাচায় হষ্টলাৰ বাইদেউজনীক কৈছোঁ বাইদেউজনী যদি ভিডিঅ'টো দেখে বাইদেউ অ'পিডি কেছ আমি সেইবিলাক বুজি নাপাওঁ কিন্তু আপুনি কিয় চাব নালাগে তেওঁৰ দিনটো কিবা কাৰণত প্ৰব্লেম হৈছে দেখাব পৰা নাই আপুনি কিয় চাব নালাগে আৰু বেলেগ ডাক্তৰ কিয় নাচায় ডাক্তৰ কি কাৰণে হয় ডাক্তৰ হয় যে আমাৰ যোনবিলাক জনসাধাৰণৰ যদি বেমাৰ আজাৰ হয় চাবৰ কাৰণে ডক্তৰ হয় আপোনালোকৰ কিবা অ'পিডি বুলি কিবা কথা আছে নি আপোনালোকে মানৱতীয় খাতিৰত চাই দিব লাগে মানুহজনী বেমাৰ হৈছে চাই দিব লাগে আপোনালোকৰ ইমান এটিটিউড কি হয় পেচেণ্ট বেছি গা বেয়া হ'লে আপোনালোকে নাচাব তেতিয়া ইমাৰ্জেঞ্চি কেছ হ'লে মোক মানা থৰি কৰে এতিয়া মই ৰাস্তাতে যাওঁতে যদি মোৰ মূৰ ঘূৰাই যায় মই যদি মই স্কুটি লৈ আহিছোঁ তেতিয়া আপোনাৰ এই যোনজনী বাইদেৱে কেমেৰা কৈছে তেওঁ কৈছে যে তাইক ইমাৰ্জেঞ্চি চাই দিব লাগে তাই স্কুটি লৈ এতিয়া যাব লাগে আৰু আমাৰ ডাক্তৰণী বাইদেৱে কৈছে যে তাইক চাই নিদিয়ে আৰু কেতিয়া তাই কৈছে ইমাৰ্জেঞ্চি হ'লে চাব কেতিয়া এক্সিডেণ্ট হোৱাৰ পিছত চাব নেকি এই ডাক্তৰ হৈছে ইমান পঢ়ি মেলি মাথাত সেইকণো মাল নাই নেকি আপোনাৰ আপুনি যোৱা আগতে যদি চাই দিয়ে তেওঁ এক্সিডেণ্ট নোহোৱাকৈ বাচিব নাই এক্সিডেণ্ট হোৱাৰ পিছত চোৱালেহে চোৱা মানে এক্সিডেণ্ট হোৱাৰ পিছত ভাল কৰিলে কৰা ইমান ডাঙৰকৈ ইমান পঢ়ি MBBS ইমান পঢ়ি ডাক্তৰ হৈছে ক'বলৈ স্কুটি চলাই যোৱাৰ আগতে মাথা ঘূৰণিটো চাই দিওঁ বুলি ক'বলৈ আপোনালোকৰ মাথাত সেইকণো মাল নাই মানে ডাক্তৰ হৈ দেখুৱাইছে মেডিচিন মই বাহিৰৰ পৰা কিনি লম মইতো সেইটো কথাও কৈছো যে মই বাহিৰতো কিনিব ৰেডি আছো
লাষ্টত আমাৰ যোনজনী বাইদেৱে কেমেৰা কৈছিলে তেওঁ কৈছে যে মোক কিবা এটা লিখি দিয়ক মই মেডিচিন প্ৰাইভেটত কিনি ল'ম তেওঁ লাষ্টত ইমানেই এটিটিউড যে তেওঁ মেডিচিনটো লিখিও নিদিয়ে মানে ইমানেই এটিটিউড তেওঁলোকে চৰকাৰে চাকৰি দিয়ে তেওঁলোকক আমাক সহায় কৰিবৰ কাৰণে তেওঁলোকে কিমান এটিটিউড দেখায় প্ৰায় মানুহ য'তে ত'তে এনেকুৱা কিছুমান ডক্তৰ বেংকৰ মানুহ সেইবিলাক পোৱা যায় বহুত নিজকে মানে বহুত ডাঙৰ মানুহ বুলি ভাবে সেই কেইদিনমানৰ আগত মই আমাৰ ইয়াৰে লখিমপুৰ এটা বেংকত গৈছিলোঁ এখন পাছবুক খুলিব গৈছিলোঁ মই পাছবুক খুলিব যাওঁতে মই সুধিছিলোঁ এজনী মেমে এনে কি ক'ব লাগে মেমে এনেকুৱা এটিটিউড দেখুৱাই মোক একোৱে বুজাই নিদিলে কিয় এইবিলাক তেওঁলোকেতো চৰকাৰে সিহঁতক পুহিয়ে থাকে আমাক তেওঁলোকে হেৰিক সহায় কৰিবৰ কাৰণে তেওঁলোকক বহুত টকা দি মেলি থয় তেওঁলোকে এনেকুৱা কিয় কৰে বাৰু এইটো মই কথাটো কাৰো গাত লগাই কোৱা নাই আমাৰ সমাজত বহুত বেয়া মানুহ থাকে যেনেকৈ বহুত ভাল মানুহ থাকে কিছুমান ডক্তৰ বুলি ডাইৰেক্ট কৈছোঁ আৰু কিছুমান ডক্তৰ থাকে ইমান ধুনীয়াকৈ পেচেণ্টৰ লগত ফ্ৰেণ্ডলি হৈ পেলাই ইমান ধুনীয়াকৈ কি বেমাৰ হৈছে কি হৈছে ইমান ধুনীয়াকৈ সোধে তেওঁলোকৰ বহুত ভাল লাগে আৰু কিছুমান আছে ইমান এটিটিউড বা আৰু বেংকত প্ৰায় এনেকুৱা মানুহ ওলায় কাৰো গাত লাগিব নালাগে কথাটো আছে মই সেই বেয়া মানুহবিলাককে কৈছোঁ বহুত বেয়া মানুহ ওলায় একো বুজাই দিব নিবিচাৰে সিহঁতি খালি অকল চৰকাৰ বা লালিটোহে খাই থাকে আৰু বন্ধুসকল মই যোনজনী বেংকৰ বাইদেউ কথা কৈছিলোঁ যোনজনীয়ে একো বুজাই নিদিলে পাছবুক কি ক'ব লাগে একো নক'লে মই নেক্সট বাৰ যেতিয়া বেংকলৈ যাম তেতিয়া মোবাইলটো লৈ যাম আৰু মই ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম যদি সেই বাইদেউজনী তেনেকুৱা এটিটিউড দেখুৱাই মই ভিডিঅ' কৰিম আৰু সেইটো ভিডিঅ' মই আপোনালোকৰ আগত দেখুৱাম চাই থাকিব যদি এবাৰ আকৌ তেনেকুৱাকৈ মই আপোনালোকক দেখুৱাম সেইটো আজি ক'বলৈ ইমান আছিলে মই ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ কিন্তু ভিডিঅ'টো দেখি বনাব নালাগিল কাৰণে বনাই দিলোঁ আপোনালোকে ইমানেই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে যিমানবিলাক চৰকাৰী চাকৰিয়াল বেয়া মানুহ আছে সকলোৱে পাওক আৰু ভাল মানুহবিলাকৰ কাৰণে মই এটা নমস্কাৰ দিছোঁ আৰু তেওঁলোকক প্ৰণাম কৰিছোঁ তেওঁলোকে যাতে এইটো ভিডিঅ'টো গাত লাগিব নালাগে মই বেয়া মানুহখিনিৰ কাৰণে বনাইছোঁ এইটো ত' আজিলৈ বন্ধুসকল ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক নমস্কাৰ আৰু বহুত কথা ক'বলগীয়া আছিলে বহুত কথা ক'বলৈ আহিছিলোঁ কিন্তু মনটো বেয়া কাৰণে মই ক'ব নোৱাৰিলোঁ মুখৰ পৰা নোলালে বাকীটো পাছত কৈ আছোঁ বাই বাই নমস্কাৰ জয় অসম বন্ধুসকল ভিডিঅ'বিলাক চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব